নমস্কাৰ গ্ৰেনিয়াৰ নাৰ্সাৰী আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজিৰ ভিডিঅ'টোত আমি কথা পাতিম লেকা সিস্টেমৰ বিষয়ে। লেকা যাৰ ফুল ফৰ্ম হৈছে লাইট ওয়েট এক্সপেণ্ডেড ক্লে এগ্ৰিগেট। এতিয়া আমি লেকাৰ সহায়ত কেনেকৈ প্ৰপাগেশ্যন কৰিব পাৰোঁ বা যিকোনো ধৰণৰ প্লান্ট আমি কেনেকৈ গ্ৰ' কৰিব পাৰোঁ সেই বিষয়ে আজি আমি অলপ আলোচনা কৰিম। প্ৰথমে ক'বলৈ ওলাইছোঁ লেকাটো আচলতে হয় কি। লেকা যাক আমি ক্লে বল বুলিও কওঁ, ইয়াত আপোনালোকক মই দেখুৱাম। কিছুমান সৰু সৰু মাটিৰ বলৰ দৰে ষ্ট্ৰাকচাৰ থাকে আৰু এইটো চইললেছ মিডিয়াম বুলিও কয় আৰু এইটো আমি ছেমি হাইড্ৰপনিক্স হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ বিভিন্ন ধৰণৰ প্লাণ্টছৰ প্ৰপাগেশ্যন আৰু গ্ৰ' কৰাৰ ক্ষেত্ৰত। আজি মই আপোনালোকক ইয়াত কেইটামান প্লাণ্টৰ প্ৰপাগেশ্যনটো কৰি দেখুৱাবলৈ যত্ন কৰিম। মোৰ ওচৰত এতিয়া কেইটামান কাটিং মই ইয়াত ৰাখিছোঁ। প্ৰথমটো হৈছে এইটো Philodendron Subhastatum আৰু আছে Monstera Adansonii। তাৰ পাছত আৰু এটা কাটিং আছে আমাৰ, এইটো আমাৰ খুবেই এটা সুন্দৰ আৰু আমাৰ সকলোৰে খুব প্ৰিয় এটা প্লান্ট Monstera Albo Variegata। গতিকে এইকেইটা আজি মই কাটিং প্ৰপাগেট কৰিবলৈ চেষ্টা কৰিম লেকাৰ সহায়ত। কেইটামান কাটিং মই আপোনালোকক দেখুৱাম। এইকেইটা আমাৰ কেইটামান হ'ল যে ইয়াৰ অলৰেডি ৰুটছ আহিছে। এয়া চাওক, এইটো আমাৰ নিয়ন পথৌজৰ কেইটামান কাটিং আছে। তাৰপাছত এইটো হৈ গ'ল আমাৰ ব্লিডিং হাৰ্ট, ইয়াৰো অলৰেডি ৰুটছ আহি গৈছে। গতিকে এইটো আমাৰ দুটা ছাকচেছফুল এক্সাম্পল লেকা ছিষ্টেমত প্ৰপাগেশ্যনৰ। এতিয়া আমাৰ নেক্সট পইণ্টটো হ'ল আমি লেকা কিয় ব্যৱহাৰ কৰোঁ বা মাটিৰ সলনি লেকা ব্যৱহাৰৰ আমাৰ কি কি উপকাৰিতা আছে বা আমাৰ কি কি এডভান্টেজেছ আছে। লেকাৰ ফাৰ্ষ্ট এডভান্টেজটো হৈছে যে আৰ্বান গাৰ্ডেনিঙৰ ক্ষেত্ৰত এইটো আমাৰ এটা খুব সুবিধাজনক গ্ৰ'য়িং মিডিয়াম, যিহেতু আজিকালি আৰ্বান গাৰ্ডেনাৰ্ছবিলাকৰ ৰিচ'ৰ্চ এভেইলেবিলিটিটো কম থাকে। আমি সকলোৱে জানো মাটি পাবলৈ নাই। গতিকে সেই ক্ষেত্ৰত লেকা এটা সুবিধাজনক মিডিয়াম, যিহেতু ইয়াত বেলেগ ধৰণৰ কোনো মাটি বা আন কোনো ধৰণৰ কম্প'ষ্টৰ প্ৰয়োজন নহয়। গতিকে এই লেকাটো ব্যৱহাৰ কৰিলে আমাৰ সেই প্ৰব্লেমটো ছল্ভ হৈ যায়, শ্বৰ্টেজ অফ যিটো ৰিচ'ৰ্চেছ আমাৰ থাকে আৰ্বান গাৰ্ডেনাৰ্ছসকলৰ ক্ষেত্ৰত। সেইটো এক নম্বৰ পইণ্ট। ছেকেণ্ডটো হৈ গ'ল এইটো এটা লাইট ৱেইট হয়। এতিয়াতো বাৰু মই প্ৰপাগেশ্যনৰ কথা মেইনলি ক'বলৈ ওলাইছোঁ, কিন্তু সকলো ধৰণৰ নহয়, কিছুমান প্লাণ্টৰ ক্ষেত্ৰত আমি মেইন গ্ৰ'য়িং মিডিয়াম হিচাপেও আমি লেকা ব্যৱহাৰ কৰিব পাৰোঁ। তেনে ক্ষেত্ৰত আমাৰ পটটো খুব লাইট ৱেইট হৈ থাকে। মুঠতে গোটেই প্লাণ্টটোৰ মানে হেণ্ডলিংটো আমাৰ যথেষ্ট সুবিধাজনক হৈ পৰে। আৰু নেক্সট পইণ্টটো হ'ল আমি পানীত যেতিয়া প্ৰপাগেট কৰোঁ যিকোনো এটা কাটিং, তেতিয়া আৰু এটা চান্সেছ থাকে যে ৰুট ৰটৰ এটা খুব ডাঙৰ চান্স থাকে। যিহেতু পানীত কাটিংটো থৈ দিয়াৰ লগে লগে তাৰ মাজতে এয়াৰ চাৰ্কুলেশ্যনৰ কোনো সুবিধা নাথাকে, গতিকে সেই ৰুটবিলাকত ৰটিং হোৱাৰ মানে হাই চান্সেছ থাকে। কিন্তু আমি যেতিয়া লেকা ইউজ কৰিম, লেকাবিলাক খুব লাইট ৱেইট হয়। তাৰ উপৰি ইয়াৰ মাজত যথেষ্টখিনি প'ৰ্ছ থাকে, মানে ফুটা থাকে। পাত্ৰটোত আমি যেতিয়া লেকাখিনি দি দিম তাৰ মাজেদি মানে বহুতখিনি স্পেচ পোৱা যায় ৰুটটো গ্ৰ' হ'বৰ কাৰণে। প্লাণ্টটোৰ ৰুটবিলাক ভালকৈ বাঢ়িবৰ বাবে যথেষ্টখিনি স্পেচ সিহঁতে পায়। গতিকে সেইটো ক্ষেত্ৰত এয়াৰ চাৰ্কুলেশ্যনটো সুন্দৰভাৱে হৈ থাকে আৰু ৰুট ৰটৰ যিটো আমাৰ চান্স সেইটো কমি যায়। তাৰ উপৰি মাটিত গ্ৰ' কৰিলে কিছুমান চইল বৰ্ণ ডিজিজ আমাৰ থাকে, যিবোৰ মাটিয়ে কঢ়িওৱা কিছুমান বেমাৰ। গতিকে লেকাৰ ক্ষেত্ৰত সেই বেমাৰখিনিৰ পৰা আমি গছবিলাকক প্ৰিভেণ্ট কৰি থ'ব পাৰোঁ। তাৰোপৰি লেকাবোৰ আমাৰ হৈ গ'ল ৰিইউজেবল মেটেৰিয়েল। এবাৰ আমি প্ৰপাগেশ্যন মিডিয়াম হিচাপে ইউজ কৰিলোঁ, তাৰপাছত সেইকেইটা কাটিং উলিয়াই আকৌ আমি প্লান্ট কৰাৰ পাছত সেই একেখিনি লেকাই আমি আকৌ নেক্সট প্ৰপাগেশ্যনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। আৰু নেক্সট পাৰ্টটো হৈছে লেকাখিনি আমি কিদৰে ইউজ কৰিম। প্ৰথমতে আপোনালোকে এইটো অনলাইনো কিনিব পাৰে, এমেজন, ফ্লিপকাৰ্ট এইবিলাকত উপলব্ধ আছে। আপোনালোকে কিনি অনাৰ পাছত ভালদৰে ধুব লাগে, তাত কিছুমান লেতেৰা জমা হৈ থাকে, গতিকে সেইখিনি ভালদৰে চাফা কৰি ল'ব লাগে। তাৰ পাছত লেকাবিলাক কিছু সময়ৰ বাবে পানীত তিয়াই থ'লে ভাল। কিছুমানে কয় 24 আৱাৰ্ছ 24 ঘণ্টা পানীত তিয়াই থ'ব লাগে, বা কিছুমানে কয় 1-2 ঘণ্টা তিয়ালেও হয়। গতিকে যাতে চাব যাতে পানীটো ভালদৰে লেকাখিনিয়ে শুহি লৈছে, গতিকে সিমানখিনি সময় আমি পানীত তিয়াই থওঁ। তাৰ পাছৰ প্ৰচেছটো মই এতিয়া আপোনালোকক কৰি দেখুৱাম। প্ৰথমতে আমি ধুই লোৱা চাফা লেকাখিনিৰ পৰা
অলপ অলপ লৈ জাৰটো আধা মানলৈকে ভৰাই দিম আপোনালোকে কাটিংটোৰ সাইজ অনুসৰি propagation জাৰটো ল'ব পাৰে এতিয়া কাটিংখিনি লেকাত ভালদৰে সেটেল হৈ যোৱাৰ পাছত আমাৰ শেষৰ কামটো হ'ব ইয়াত পানী দিয়াটো পানী দিওঁতে আপোনালোকে মন কৰিব একেবাৰে ওপৰলৈকে পানী দিব নালাগে জাস্ট 1/3 মান এৰিয়া পানী ভৰ্তি কৰি দিলে হৈ যাব যেহেতু লেকাবিলাকে পানী শুহি ল'ব গতিকে ওপৰলৈকে কাটিংটোৱে ধুনীয়াকৈ মইশ্চাৰটো পাই থাকিব সেইটোৱে আচলতে লেকাৰ আমাৰ এডভান্টেজ যে শিপাবিলাকে গ্ৰ' কৰিবলৈ যথেষ্ট জেগা পায় এতিয়া এই লেকা বলবিলাকৰ মাজে মাজে যিখিনি স্পেচ আছে সেইখিনি আমাৰ ধুনীয়াকৈ অক্সিজেন সাৰ্কুলেশ্যনো হৈ থাকিব আৰু কোনো ধৰণৰ ৰুট ৰট আমাৰ ইয়াত দেখিবলৈ নাপাওঁ গতিকে এইকেইটা সুবিধাৰ বাবে লেকাটো এতিয়া খুব এটা জনপ্ৰিয় মানে গ্ৰ'য়িং মিডিয়াম হৈ পৰিছে আৰ্বান গাৰ্ডেনাৰ্ছবিলাকৰ মাজত আৰু এটা কথা এটা কওঁ যে লেকাক যদি আমি মেইন গ্ৰ'য়িং মিডিয়াম হিচাপে ইউজ কৰোঁ গতিকে সেইটো কৰিবলৈ যাওঁতে আকৌ তাত আমি কিছুমান আৰু দুটামান ষ্টেপ আমি বেছিকৈ ফ'ল' কৰিব লাগিব যিহেতু লেকাত এইটো এটা আৰ্টিফিচিয়েলি বনোৱা মিডিয়াম হয় আৰু ইয়াত কোনো ধৰণৰ নিউট্ৰিয়েণ্ট এড কৰা নাথাকে এতিয়া গছজোপাক জীয়াই থাকিবৰ কাৰণে যিখিনি নিউট্ৰিয়েণ্টছ দৰকাৰ হয় সেইখিনি এই লেকাই প্ৰভাইড কৰিব নোৱাৰে গতিকে তাৰ কাৰণে আমি যিটো আমাৰ হাইড্ৰপনিক্সতো হয় সেইকাৰণে এইটোক ছেমি হাইড্ৰপনিক্স বুলিও কোৱা হয় আমি এক্সট্ৰাকৈ নিউট্ৰিয়েণ্ট মিডিয়াম এড কৰিব লাগিব গতিকে ইয়াত আমি ইয়াতো আমি সুদা পানীয়ে খালী পানী ইউজ কৰিছোঁ কিন্তু যেতিয়া আমি মেইন গ্ৰ'য়িং মিডিয়াম হিচাপে ব্যৱহাৰ কৰিম তাত আমি এই পানীৰ মানে পিয়ৰ ৱাটাৰৰ সলনি আমি তাত কিছুমান এটা মানে নিউট্ৰিয়েণ্ট ৱাটাৰ ইউজ কৰিব লাগে নিউট্ৰিয়েণ্ট ৱাটাৰটোৰ বিষয়ে কেতিয়াবাকৈ মই ভালদৰে এটা ডিটেইল ভিডিঅ' আপোনালোকৰ আগলৈ আনিম কিন্তু লেকাটো আচলতে আমাৰ কাৰণেও এটা এক্সপেৰিমেণ্টেটিভ মেথড হৈ আছে বৰ্তমানলৈকে খুব বেছি দিন হোৱা নাই আমাৰ লেকাত কাম আৰম্ভ কৰা গতিকে এতিয়া মই নিজকে ইমান এক্সপাৰ্ট বুলি নাভাবোঁ যে এজ এ গ্ৰ'য়িং মিডিয়াম আমি ইয়াক ব্যৱহাৰ এতিয়ালৈকে কৰা নাই যিহেতু প্ৰপাগেশ্যন মিডিয়াম হিচাপে আমি ব্যৱহাৰ কৰিছোঁ গতিকে সেই বিষয়ে মই আপোনালোকক ক'ব পাৰিম আৰু গাৰ্ডেনিঙৰ লগততো সদায় অনবৰতে এক্সপেৰিমেণ্টছৰ আমাৰ প্ৰয়োজন হৈ থাকে গতিকে প্ৰতিটো কামতে নতুন নতুন ধৰণৰ এক্সপেৰিমেণ্টছ নতুন নতুন ধৰণৰ ৰিজাল্টছ আৰু নতুন নতুন ধৰণৰ এক্সপিৰিয়েঞ্চেছ আমাৰ হৈ থাকে গতিকে মই আপোনালোকক জনাই থাকিম আমাৰ নেক্সট যিবিলাক প্লান্টছ আমি প্ৰপাগেট কৰিম বা গ্ৰ'য়িং মিডিয়াম হিচাপে মানে লেকাটো ব্যৱহাৰ কৰাৰ কথাও আমি ভাবি আছোঁ গতিকে সেই গোটেইখিনি আপোনালোকক জনাই মই নিশ্চয় পৰৱৰ্তী সময়ত আৰু ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ গতিকে এইখিনিয়ে আছিল লেকাৰ বিষয়ে গতিকে আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আশা কৰোঁ আপোনালোকেও ট্ৰাই কৰি চাব এইটো নিজৰ ঘৰত বিভিন্ন কাটিং প্ৰপাগেট কৰিবলৈ গতিকে ফিলডেণ্ড্ৰনৰ উপৰিও বিভিন্ন ধৰণৰ অৰ্কিড স্নেক প্লাণ্ট আদিবিলাকৰো প্ৰপাগেশ্যন লেকাৰ সহায়ত কৰা হয়
গতিকে লেকা ছিষ্টেমটো যথেষ্ট ভাৰ্চেটাইল বিভিন্ন ধৰণৰ প্লাণ্ট ভেৰাইটিৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ আজিৰ ভিডিঅ'টোত এটা নতুন বিষয় লৈ কথা পাতিলোঁ যদিহে ভিডিঅ'টো ভাল লাগিল তেনেহ'লে নিশ্চয় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু আগলৈও এনেধৰণৰ গাৰ্ডেনিং ৰিলেটেড টিপছ এণ্ড ট্ৰিক্সৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ